মাজুলীৰ পৰা শিৱসাগৰলৈ বেছি দূৰ নহয়। মোৰ ঘৰ মাজুলীতে জন্ম, মাজুলীতে ডাঙৰ হ'লোঁ। তথাপি শিৱসাগৰখন ইমান ওচৰতে থাকিও মই শিৱসাগৰখন চাবলৈ পোৱা নাছিলোঁ। কিন্তু এইবাৰ সৌভাগ্য ঘটিল মোৰ শিৱসাগৰখন দেখা পোৱাৰ। যোৱা 2025 চনৰ দুৰ্গা পূজাত আমি গৈছিলোঁ মাজুলী ঘৰলৈ আৰু প্লেনিং কৰিছিলোঁ এইবাৰ শিৱসাগৰখন চাম। গতিকে মাজুলীৰ পৰা নগাঁৱলৈ উভতি আহোঁতেনে আমি শিৱসাগৰ সোমালোঁ। যিহেতু আমি মাজুলীৰ পৰা 9টামান বজাতহে ওলাইছিলোঁ, আহোঁতেনে আমি ডিব্ৰুগড় হৈ আহিছিলোঁ আৰু ডিব্ৰুগড় জগন্নাথ মন্দিৰ দৰ্শন কৰিছিলোঁ। শিৱসাগৰ আহি পাওঁতে প্ৰায় আমাৰ 1-1:30মান বাজিলে। গোটেই শিৱসাগৰখন আমাৰ চোৱা নহ'লে, মাত্ৰ তলাতল ঘৰ আৰু কাৰেংঘৰহে দেখা পালোঁ। তথাপি বেয়া লগা নাছিলে, কিয়নো তলাতল ঘৰ আৰু কাৰেংঘৰখন চোৱাৰ যে মোৰ সৌভাগ্যখন ঘটিল। দেউতাও আহিছিলে আমাৰ লগত। সঁচাকৈয়ে দেই, তলাতল ঘৰত সোমালে হেৰাই যোৱা যায়। সোমাওঁ এটা বেলেগ ৰাস্তা দি আৰু ওলাওঁগৈ বেলেগ এটা ৰাস্তা দি। যিটো ৰাস্তা দি সোমাওঁ সেইটো ৰাস্তাত আকৌ আহি নাপাওঁ। ভিতৰত গোটেই আন্ধাৰ। এটা বস্তু ভাল লাগিলে, ইমান ধুনীয়াকৈ মেইনটেইন কৰি ৰাখিছে। এয়া চাওকচোন, গোটেইখন আন্ধাৰ, একদম ভয়ো লাগে দেই ষ্টেপবিলাকত যাওঁতেনে, যিহেতু আন্ধাৰ হৈ থাকে। নিট এণ্ড ক্লিন হয় আৰু একদম ইমান ধুনীয়া হৈ আছে ন, এতিয়াও বৰ্তমানো সঁচাই আচৰিত লাগে। আগৰ ৰজাদিনীয়া ৰজাসকলৰ মহলবিলাক দেখা পায়। ইলিয়ানাও চাই খুবেই বেছি ভাল পাইছিলে, যিহেতু এটা ঐতিহ্যপূৰ্ণ চহৰ হয় এখন শিৱসাগৰ। তাই এনেকুৱা কেতিয়াও দেখা পোৱা নাছিলে, গোটেইখন চাইছে আৰু চাৰিওফালে সেউজীয়া পৰিৱেশ, সেইটোও ভাল লাগিছিলে। খুব চাফাকৈ ৰাখিছে। গতিকে বহুত ভাল লাগিছিলে দেই তলাতল ঘৰ চাই। তলাতল ঘৰ প্ৰথমতে চাই আমি কাৰেংঘৰলৈ গ'লোঁ। কাৰেংঘৰ চাই আৰু আমি নগাঁৱলৈ বুলি উভতি আহিলোঁ। দেউতা পিছে নাহিলে, দেউতা যোৰহাটতে ৰৈ দিলে। পুনৰ আকৌ এবাৰ শিৱসাগৰখন যাম আৰু গোটেই শিৱসাগৰখন চাম।